হেল্ল' বন্ধুসকল, আপোনালোকক ষ্টাডি ব্লকলৈ স্বাগতম জনাইছোঁ। আপুনি নিশ্চয় এডিআৰিৰ বাবে প্ৰস্তুতি চলাই আছে। ভাবিলোঁ আপোনাৰ বাবে প্ৰয়োজনীয় হোৱাকৈ সাধাৰণ জ্ঞানৰ কেইটামান প্ৰশ্ন আগবঢ়াওঁ। লগতে আমাৰো গাঁওখনৰ ৰাস্তাটো চাই লওক। এইখন হৈছে আমাৰ গাঁও। আকৌ বাঁহখিনি এনে কটা বুলি নাভাবিব আকৌ দেই, বাঁহখিনি লাইনৰ সংযোগৰ বাবে কটা হৈছে আকৌ দেই। এইখন হৈছে আমাৰ গাঁৱৰ পথাৰখন। গতিকে চাওঁ হওক আজি কেনেকুৱা জিকে কেইটামান লৈ আহিছোঁ আপোনাৰ বাবে। আপোনালোকে ভিডিঅ'টো দেখি থকা যিবোৰ কিতাপ দেখা পাইছে, এখন কিতাপ হৈছে সমগ্ৰ জানেনে, তাৰ পৰা প্ৰশ্নখিনিৰ উত্তৰ আপোনাক দিবলৈ চেষ্টা কৰা হৈছে। প্ৰশ্নৰ টপিক হৈছে অসমৰ কাক কি বোলা হয়। কথাখিনি মনত ৰাখিব। প্ৰথম নিশ্চয় দেখিছে, সেয়া হৈছে অগ্নিকবি কোন? কমলাকান্ত ভট্টাচাৰ্য। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী। অতীন্দ্ৰবাদী কবি নলিনীবালা দেৱী। অসম গৌৰৱ হেম বৰুৱা। উপন্যাস সন্মাত ৰজনীকান্ত বৰদলৈ। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন। গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা। ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা। দেশভক্ত তৰুণৰাম ফুকন। দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মা। ধনী কবি কোন ধনী কবি? বিনন্দ চন্দ্ৰ বৰুৱা। বীৰবালা কনকলতা। বনফুলৰ কবি কোন? যতীন্দ্ৰনাথ দুৱৰা। আৰু আছে, স্কিপ নকৰিব ভিডিঅ'টো, মই কমপ্লিট পজ কৰি দেখাই দিছোঁ, জোখত মিলাই লৈছোঁ। তাৰ পৰা হৈছে নটসূৰ্য ফণী শৰ্মা। জিকিৰ হৰমাত ৰেকিবুদ্দিন আহমেদ। লৌহ মানৱ বিষ্ণুৰাম মেধি। বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা। বিহগী কবি ৰঘুনাথ চৌধুৰী। বিপ্লৱী কবি প্ৰসন্নলাল চৌধুৰী। ঠিক সেইদৰে আছে বাগ্মীবৰ কবি কোন? নীলমণি ফুকন। ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। ৰসৰাজ সাহিত্যৰথী কোন? লক্ষ্মীনাথ বেজবৰুৱা। ঠিক সেইদৰে আমাৰ কোন আছে আৰু এয়া ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা। পাপৰিৰ কবি গণেশ গগৈ। প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা। লোকনায়ক কোনে? লোকনায়ক কাক বোলা হয়? অমীয় কুমাৰ দাস। লোকপ্ৰিয় গোপীনাথ বৰদলৈ। ঠিক সেইদৰে কোন আছে এইটো? লোকপ্ৰিয় গোপীনাথ বৰদলৈ। লোকবন্ধু ডক্টৰ ভূপেনেশ্বৰ বৰুৱা। ঠিক সেইদৰে আছে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা। মৃত্যদেৱ মহন্ত। ছৈয়দ আব্দুল মালিক। তাৰ পাছতে আছে, মই আকৌ কথাখিনি পুনৰ দেখুৱাই দিছোঁ, এইখিনি স্কিপ কৰি নিদিবা ভিডিঅ'টো, অতি ইম্পৰ্টেণ্ট কমন প্ৰশ্ন দি আছোঁ এইখিনি। নেক্সট হৈছে, নিশ্চয় দেখিছে, নেক্সট টপিকৰ ইম্পৰ্টেণ্ট পইণ্ট মই আকৌ জুম কৰি দেখাইছোঁ ভিডিঅ'টোত। নেক্সট হৈছে, নিশ্চয় দেখিছে, শেৱালী কবি কোন? ৰত্নকান্ত বৰকাকতি। নিজৰাৰ কবি কোন? শৈলধৰ ৰাজখোৱা। জ্ঞানমালিনী কবি কোন? মফিজুদ্দিন আহমেদ হাজৰিকা। পাৰ্শ্ব পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ। সদস্য মহীয়ান কোনে কোনে লাভ কৰিছিল? কৃষ্ণকান্ত সন্দিকৈ, মহেশ্বৰ নেওগে। সেউজ কোঁৱৰ পৰাগধৰ চলিহা। ৰঙাজিয়াৰ কবি কোন? মহিম বৰা। খৰিকাজাইৰ কবি কোন? ভৱানন্দ ৰাজখোৱা। ঠিক সেইদৰে বন কোঁৱৰ আনন্দীৰাম দাস। আৰু অসমৰ বেকন কাক কোৱা হয়? সত্যনাথ বৰা। এইখিনি আছিল ইম্পৰ্টেণ্ট জিকে। যদি ভিডিঅ'টোৰ পৰা উপকৃত হৈছে নিশ্চয় লাইক এটা কৰিব। কেনেকুৱা পাইছে কমেণ্ট বক্সত কমেণ্ট কৰিব। পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা পৰ্যায়ৰ আপোনালোকৰ ষ্টাডি ব্লগ লাগে কমেণ্ট বক্সত নজনাকৈ নাথাকিব। কথাখিনি পুনৰ কৈ দিলোঁ, বুজি পালে নিশ্চয়। এয়া সমগ্ৰ জানেনৰ পৰা আপোনাক কালেক্ট কৰি আপোনালোকৰ বাবে দি দিয়া হৈছে। অসমৰ কাক কি বুলি কোৱা হয়, তেনে কবিসকলৰ নিৰ্দিষ্ট কিছুমান নামেৰে জনাজাত। গতিকে এইখিনি নাম জনাটো খুব ইম্পৰ্টেণ্ট। বন্ধুসকল, আমাৰ ঘৰৰ আগফালটো চব গোটেই পানীয়ে ভৰ্তি হৈ গ'ল বাৰু। যি কি নহওক, যদিহে ষ্টাডি ব্লগটোৰ পৰা উপকৃত হৈছে নিশ্চয় ষ্টাডি ব্লগটো লাইক কৰিব, লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিব, যাতে দৈনিক এনেকুৱা আপুনি লেটেষ্ট জবৰ বাবে গুৰুত্বপূৰ্ণ জিকে লাভ কৰি থাকে। চেনেলটিক ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ ছাবস্ক্ৰাইব কৰিলে একো নহয়, যাতে আমি জিকে আপোনালোকক সদায় ৰেগুলাৰ দিব পাৰোঁ। ধন্যবাদ। আকৌ নতুন ভিডিঅ'লৈ আহিম। আজিলৈ বাই বাই, টাটা।